বিধ্বস্ত বাট পথ আৰু ট্ৰাকৰ দৌৰাত্মত অতিষ্ঠ ডিমা হাছাওবাসী প্ৰতিবাদ জনাই শ্ৰেণীকোঠা এৰি ওলাই আহিল পথলৈ শ শ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ চাওক আমাৰ এক বিশেষ প্ৰতিবেদন তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰখনেও মেল মিটিঙৰ জৰিয়তে ৰাজ্যত শান্তি উন্নয়ন আৰু বিকাশ সাধন কৰাৰ দাবী কৰি আহিছে তেনে সময়তে কিন্তু বাট পথৰ দুৰৱস্থাই জিয়াটো ভোগাব ধৰিছে ডিমা হাছাওবাসীক উত্তৰ পূব পৰিষদৰ অধীনত উমৰাংছ হাফলং লংকা পথছোৱাই অতিষ্ঠ কৰি তুলিছে বৃহত্তৰ পাহাৰীয়া জিলাবাসীৰ লগতে জিলাখনত থকা ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ পথচাৰীক পথ নহয় যেন মিল পাদন বিভাগে শাৰী শাৰীকৈ নিৰ্মাণ কৰা পুখুৰীহে এজাক বৰষুণতে বৃহৎ বৃহৎ আকাৰৰ পুখুৰীত পৰিণত হয় লংকাৰ পৰা উমৰাংছ হাফলঙলৈ বুলি যোৱা পথছোৱাৰ বিভিন্ন স্থানত খোজকাঢ়ি যোৱাৰো যোগ্য নহয় পথছোৱা ইপিনে কেৱল 12-15 টন বহন ক্ষমতা থকা উক্ত পথটোৰে উমৰাংস্থিত ডালমিয়া বিলাতী মাটি উৎপাদন প্ৰতিষ্ঠানখনে নিতৌ শ শ ট্ৰাক ব্যৱহাৰ কৰি 35-40 টনৰো অধিক পৰিমাণত ক্লিংকাৰ কঢ়িয়াই এই পথছোৱাৰ ওপৰেৰে অহা যোৱা কৰি আহিছে ডালমিয়াৰ ট্ৰাকৰ দ্বাৰা বহু অভাৱনীয় দুৰ্ঘটনাও ইতিমধ্যে সংঘটিত হৈছে বুলি প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ছাত্ৰ নেতাৰ লগতে স্থানীয় ৰাইজে আনহাতে পথ মেৰামতিৰ দাবীৰ লগতে অধিক আৰু অতিৰিক্ত পৰিমাণত বিভিন্ন সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা আৰু দিনৰ সময়ত 7:30 পৰা 4:30 কিংকাৰ কঢ়িওৱা ট্ৰাক এই পথেৰে চলাচল বন্ধ কৰাৰ দাবী কৰি ৰাজপথৰ ওপৰতে ডিমা হাছাওৰ অতিৰিক্ত জিলা উপায়ুক্ত ৰঞ্জন দলেৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে স্থানীয় ৰাইজ আৰু শিক্ষাৰ্থীয়ে আজি হল আমাৰ এই দুয়াংবৰা এলেকাৰ গাঁৱলীয়াসকলে আজি এই ৰাস্তা ওলাই আহিবলগীয়া কথাটো হ'ল আমাৰ এই উমৰাংছৰ পৰা লংকালৈকে বহুত ৰাস্তা বেয়া হ'ল ডালমিয়া কোম্পানী বুলি কয় আহি ইয়াত দিনতে কেইটা গাড়ী চলে হিচাপ নাই কিন্তু গাড়ীৰ চাকা 42 গাড়ী 24 গাড়ী 22 চাকা 40 চাকা এনেকৈ চলি আছে কিমানটো কিমান টন লৈ গৈছে হিচাপে নাই কিন্তু আমালোকে আগত শুনিছে এই ৰাস্তাটো 12 টনৰ পৰা ওপৰতো ঠানিব নোৱাৰে বুলি কৈছিল কিন্তু এতিয়াতো 12 টন ক'ত 40 টন 50 টনলৈকে লৈ গৈ আছে গতিকে ৰাস্তাটো বহুত অসুবিধা হৈ আছে গতিকে আমালোকে ইয়াৰ ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰোঁতেও চাইড দিবলৈ বহুত দিগদাৰী হ'ল খাল বিল হৈ গ'ল আৰু আমাৰ গাঁৱলীয়া মানুহসকলে এতিয়া ৰাস্তাৰ কাষত চব আহিছে গতিকে সমাজত আমাৰ গাঁৱৰ বুঢ়া বুঢ়ীসকলে অহা যোৱা কৰিব লাগে এখেতসকলেতো বহুত অসুবিধা হৈ আছে খেৰণীৰ পৰা SK দেউৰী ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম